আজিৰ ৰতনপুৰৰ এই বিহুস্থলীত উপবিষ্ট সকলো ৰাইজলৈ মই পোনপ্ৰথমে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে গম পাইছে যে আজি আমাৰ ইয়াত এটা আপোনালোকৰ কাৰণে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু ইয়াৰ প্ৰথমতে যি এক সাংস্কৃতিক অনুষ্ঠান স্থানীয় শিল্পীসকলৰ দ্বাৰা আয়োজন কৰা হৈছে, ই এটা খুব সুন্দৰ পদক্ষেপ ছাত্ৰ সন্থাৰ ফালৰ পৰা, কিয়নো আমাৰ নিমন্ত্ৰিত শিল্পীসকলক তেখেতসকলক আমি ইয়াত সন্মান সহকাৰে গীত পৰিৱেশন কৰিবলৈ মাতো, কিন্তু কোনো ক্ষেত্ৰত আমাৰো যিসকল স্থানীয় প্ৰতিভা আছে তেওঁলোকে এখন মঞ্চ পোৱাৰ পৰা বঞ্চিত হয়। গতিকে এই উদ্দেশ্য হাতত লৈ, এটা মহৎ উদ্দেশ্য হাতত লৈ নামটিত আঞ্চলিক ছাত্ৰ সন্থাই এই বিহু সন্মিলনৰ কিছুদিন পূৰ্বে এটি বাছনি প্ৰক্ৰিয়াৰ যোগেদি গীত পৰিৱেশন কৰিবৰ বাবে আৰু নৃত্য পৰিৱেশন কৰিবৰ বাবে স্থানীয় শিল্পীসকলক এটা বাছনি অনুষ্ঠান আয়োজন কৰিছিল। আৰু তাত যিসকল শিল্পী নিৰ্বাচিত কৰা হৈছিল তেখেতসকলৰ দ্বাৰা আজিৰ এই সাংস্কৃতিক সন্ধিয়াটো সুন্দৰকৈ আপোনালোকে পাৰ কৰিবলৈ পাব। গতিকে তাৰ বাবে পোনপ্ৰথমেই মই সেই সকলোটি শিল্পীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ নৃত্য পৰিৱেশনৰ বাবে আৰাধ্যা দত্তক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু বাকীসকল নৃত্যশিল্পীৰ প্ৰতি এটা বিশেষ অনুৰোধ, তেওঁলোকে যিসমূহ গীতত নৃত্য পৰিৱেশন কৰিব আগতীয়াকৈ আমাৰ চাউণ্ডত থকা ভাইটিসকলক তেওঁলোকৰ গীতসমূহ দি থবৰ বাবে অনুৰোধ জনাইছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি। আৰু আমি এতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰাধ্যা দত্তক, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে কণমানিজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এতিয়া ইয়াৰ পাছতে আমি নৃত্য পৰিৱেশনৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ সিদ্ধি গোস্বামী। আৰু সিদ্ধি গোস্বামীৰ পিছতে নৃত্য পৰিৱেশনৰ বাবে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ দেৱশ্ৰী মহন্ত। আৰু এইখিনিতে আৰু এটি বিশেষ ঘোষণা, আমাৰ গীত পৰিৱেশনৰ ক্ষেত্ৰত যিসকল বাদ্যযন্ত্ৰীৰ যিসকল শিল্পীয়ে সহায় কৰিছে তেখেতসকলকো আহি আমি মঞ্চত সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ। কাৰণ নৃত্যৰ অনুষ্ঠানখিনি হোৱাৰ পাছতেই আমাৰ গীতৰ স্থানীয় শিল্পীৰ দ্বাৰা সংগীতৰ অনুষ্ঠানটি আৰম্ভ কৰা হ'ব। গতিকে তেখেতসকলক আমি মঞ্চলৈ আহি সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এতিয়া এয়া মঞ্চত আপোনালোকৰ আগত সিদ্ধি গোস্বামী কৈছোঁ। আৰু তেখেতৰ যিখন কৃতজ্ঞতা পত্ৰ আমি আমাৰ আয়োজক সমিতিৰ ফালৰ পৰা তেখেতক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আয়োজক সমিতিকে অনুৰোধ জনাইছোঁ যাতে সিদ্ধি মহন্তক তেখেতৰ কৃতজ্ঞতা পত্ৰখিনি প্ৰদান কৰে। আৰু ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নৃত্য পৰিৱেশনৰ বাবে দেৱশ্ৰী মহন্ত। আৰু দেৱশ্ৰী মহন্তৰ পাছত নৃত্য পৰিৱেশনৰ বাবে জ্ঞানশ্ৰী দত্তক আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এতিয়া আমি আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা সংগীতানুষ্ঠানৰ ফালে আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু আমাৰ বাদ্যযন্ত্ৰীসকলো দেখা গৈছে যে মঞ্চত সাজু হৈছেহি। গীত পৰিৱেশনৰ বাবে প্ৰথমতেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ নিশিতা দত্ত। আৰু নিশিতা দত্তৰ পাছতেই সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ আস্থাজিতা গগৈ। আৰু এইখিনিতে এটি বিশেষ অনুৰোধ, যিসকল ব্যক্তি আমাৰ শিল্পীসকলৰ লগত নিৰ্বাচিত শিল্পীসকলৰ লগত অহা যিসকল ব্যক্তিয়ে এখনতকৈ অধিক আসন, যিখিনি আসন আমাৰ নিৰ্দিষ্ট অতিথিসকলৰ বাবে সংৰক্ষণ কৰা হৈছিল, যদি এটাতকৈ বেছি আসন তেওঁলোকে অধিকাৰ কৰি আছে তেনেহ'লে তেওঁলোকক তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ, যাতে কোনো কাৰণতে আমাৰ নিমন্ত্ৰিত অতিথিসকল যাতে আসনসমূহৰ পৰা বঞ্চিত নহয়। আৰু এয়া মঞ্চত স্থাপন কৰিছোঁ। আৰু ইয়াৰ পাছতেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জিন্তু গগৈ। আৰু এটি বিশেষ ঘোষণা কৰিব বিচাৰিছোঁ, যিহেতু সময় যথেষ্টখিনি হৈছে, আমাৰ নিমন্ত্ৰিত শিল্পী আমাৰ মাজত আহি ইতিমধ্যে উপস্থিত হৈছেহি। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰৱৰ্তী যিকেইজন শিল্পী আছে